নমস্কাৰ মৰমৰ বন্ধুবৰ্গসকল ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিব বিচাৰিছো H.S.L.C মেট্ৰিক পৰীক্ষাৰ আৰবিক কোৱেশ্চন পেপাৰখন অলপ আমি আলোচনা কৰিছো যদি কোনোবাই চোৱা নাই পাৰ্ট 1 ত গৈ চাব পাৰে বা প্লেলিষ্টত গৈ চাব পাৰে আজি আমি আলোচনা কৰিব বিচাৰিছো 8 নম্বৰ পৰা 8 নম্বৰ লৈকে আমি আলোচনা কৰিছো আজি আমি আলোচনা কৰিব বিচাৰিছো 9 নম্বৰ লৈকে 9 নম্বৰৰ পৰা 9 নম্বৰত দিয়া আছে ইয়াতে 9 নম্বৰত দিয়া আছে प्रतिटो प्रश्नर कारण आपनालोकर आधा কৈ থাকিব 10টা কৰিব লাগিব 5 মাৰ্ক পাব আপোনালোকে তলত দিয়া শব্দবোৰৰ ওপৰতে এক বচনক বহু বচনলৈ আৰু বহু বচনক এক বচনলৈ কি কৰিব লাগে ৰূপান্তৰ কৰিব লাগে মানে বচন পৰিৱৰ্তন কৰিব লাগে ইয়াতে আপোনালোকক বচন দিয়া আছে কোনটো দিয়া আছে এটা আপোনালোকে চাই লব মানে পৰিৱৰ্তন কৰিব লাগিব এবচন আছে নে বহু বচন আছে এবচন থাকিলে বহু বচন কৰিব লাগিব বহুবচন থাকিলে এবচন কৰিব লাগিব তাৰ পিছৰ প্ৰশ্নটো হল আপোনালোকক দিয়া আছে ইয়াতে 10 নম্বৰত দিয়া আছে প্ৰতিটো প্ৰশ্নৰ কাৰণে আধা মাৰ্ক পাব আৰু 10টা কৰিব লাগিব 10টা কৰাৰ ফলত আপোনালোকে 5 মাৰ্ক পাব তলৰটো শব্দবোৰটো উপযুক্ত শাৰীত লিখা ইয়াতে খেলিমেলি হৈ আছে এই খেলিমেলি হৈ থকা শাৰীবিলাক আপোনালোকে ধুনীয়াকৈ লিখিব লাগিব তলত খালি ঠাই দিয়া আছে একেটাত লিখিব লাগিব তাৰ পিছৰ প্ৰশ্নটো হল আপোনাৰ 11 নম্বৰ দিয়া আছে প্ৰতিটো প্ৰশ্নৰ কাৰণে আপোনালোক পাব আধা নম্বৰ 10টা কৰিলে 5 মাৰ্ক পাব তল প্ৰতিটো খালি ঠাই পূৰ কৰা এতে কিছুমান শব্দ দিয়া আছে শব্দবিলাকৰ জৰিয়তে আপোনালোকে খালি ঠাই পূৰ কৰিব লাগিব আৰু প্ৰতিটো খালি ঠাইৰ কাৰণে আধা মাৰ্ক কৈ দিয়া আছে তাৰ পিছৰ প্ৰশ্নটো 12 নম্বৰ দিয়া আছে তলৰটো প্ৰতিটো শব্দৰ দ্বাৰা একোটাকৈ অৰ্থপূৰ্ণ বাক্য ৰচনা কৰা বাক্য ৰচনা কৰিব দিছে তাৰ কাৰণে 2 মাৰ্ক থাকিব প্ৰতিটো বাক্য ৰচনা 2 মাৰ্ক থাকিব সচৰাচৰ একৰ ওপৰত দেখা নাযায় তথাপি ইয়াতে 2 কৈ দিছে যথেষ্ট নম্বৰ বেছি দিছে তো 5টা কৰিলে আপোনালোকে 10 মাৰ্ক পাব তো ইয়াতে বাক্য ৰচনা কৰিব দিছে শব্দকেইটা দিয়া আছে এই শব্দকেইটাৰ আপোনালোকে বাক্য ৰচনা কৰিব লাগিব প্ৰতিটো বাক্য ৰচনাৰ কাৰণে 2 মাৰ্ক পাব 13 নম্বৰ দিয়া আছে ইয়াতো প্ৰতিটো শব্দৰ কাৰণে বা বাক্যৰ কাৰণে আপোনালোকে 2 মাৰ্ক পাব তো 5টা কৰিলে 10 মাৰ্ক পাব তলৰ বাক্যবোৰটা আৰবীলৈ অনুবাদ কৰা যিকোনো 5টা ইয়াতে ইংৰাজীত আছে আপোনালোকে আৰবিক কি কৰিব লাগিব অনুবাদ কৰিব লাগিব প্ৰতিটো অনুবাদৰ কাৰণে আমি সচৰাচৰ দেখা পাও 1 মাৰ্ক থাকে ইয়াতে 2 মাৰ্ক আছে যথেষ্ট নম্বৰ দিয়ে 1 নম্বৰ দিয়া আছে যিকোনো 5টা যেহেতু ইয়াতে বেছি আছে 5টাতকৈ আই অলৱেজ গো টু স্কুল আমি সদায় স্কুললৈ যাওঁ 2 নম্বৰ হাউ মেনি বুকস ডু ইউ হ্যাভ 3 নম্বৰ দে আৰ প্ৰেজেন্ট ইন দ্য মাৰ্কেট 4 নম্বৰ ইউ শুড ৰেসপেক্ট ইউ টিচাৰ্স 5 নম্বৰ দ্য কোৰান ইজ দ্য বুক অফ আল্লাহ তাৰ পিছত দিয়া আছে দ্য মুহাম্মদ ইজ দ্য মেসেঞ্জাৰ অফ আল্লাহ তাৰ পিছত 7 নম্বৰ ডু ইউ হ্যাভ এ পেন টু ৰাইট 8 নম্বৰ উই লিভ ইন ইণ্ডিয়া ইয়াতে 8টা দিয়া আছে মাত্ৰ 5টা কৰিব আপোনালোকে লাগে বন্ধুবৰ্গসকল ইমানেই তো ফাৰ্স্ট পাৰ্টত 8 নম্বৰলৈকে আলোচনা কৰিছিলো আজি গোটেইখিনি আলোচনা কৰি আপোনালোকক দেখাই দিলো যদি আপোনালোকে চাব বিচাৰে প্লেলিষ্টত গৈ পাৰ্ট 1 পাৰ্ট 2 বুলি দেখা পাব আপোনালোকে চাই ল'ব আৰু পাৰে যদি আপোনালোকে চেনেলখন সাবস্ক্ৰাইব কৰি ল'ব গোটেইখিনি মেট্ৰিকৰ কোৱেশ্চন আপোনালোকে ইয়াতে পাই যাব আজিলৈ ইমানে ধন্যবাদ জনাইছো